আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই লৈ আহিছোঁ আজি কেইটামান সানমিহলি প্ৰশ্ন। আশা কৰোঁ সকলোৱে মন দি শুনিব। মোৰ আজিৰ প্ৰথম প্ৰশ্ন, হোম ৰুল লীগ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ, এনি বেচাণ্টে। 2 নম্বৰ প্ৰশ্ন, স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল? উত্তৰ, নৰেন্দ্ৰনাথ দত্ত। আজি 3 নম্বৰ প্ৰশ্ন, ভাৰতত স্থাপিত প্ৰথম ছপাখানাটো ক'ত স্থাপন কৰা হৈছিল? উত্তৰ, শ্ৰীৰামপুৰত। 4 নম্বৰ প্ৰশ্ন, ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত ভাগ লোৱা প্ৰথম ভাৰতীয় জন কোন আছিলে? উত্তৰ, দাদাভাই নৌৰোজী। আজিৰ 5 নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰথম টেলিগ্ৰাফ সেৱা ক'ত ঘোষণা কৰা হৈছিলে? উত্তৰ, কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত। আজিৰ 6 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম ৰেলপথ কোনটো? উত্তৰ, শদিয়াৰ পৰা ডিব্ৰুগড়লৈ। আজিৰ 7 নম্বৰ প্ৰশ্ন, আধুনিক ভাৰতৰ জন্মদাতা বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ, ৰাজা ৰামমোহন ৰায়। 8 নম্বৰ প্ৰশ্ন, প্ৰথম লোকসেৱা আয়োগৰ পদবী লাভ কৰা ভাৰতীয়জন কোন আছিলে? উত্তৰ, সত্যেন্দ্ৰনাথ ঠাকুৰ। 9 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰধান কাৰণ কি আছিল? উত্তৰ, চিপাহী বিদ্ৰোহ। 10 নম্বৰ তথা আজিৰ শেষৰ প্ৰশ্ন হ'ল, মোৱামৰীয়া বিদ্ৰোহৰ অন্ত কোনজন স্বৰ্গদেউৰ দিনত হৈছিল? উত্তৰ, স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত। যদি এই প্ৰশ্নসমূহে আপোনালোকৰ উপকাৰ কৰা বুলি ভাবে তেতিয়াহ'লে মোৰ ইউটিউব চেনেল প্ৰজ্ঞা সাধনা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।